শাৰদীয় দুৰ্গা পূজাৰ আপোনালোকক মোৰ ফালৰ পৰা বহুত শুভেচ্ছা জনালোঁ। আৰু আজি হ'ল সপ্তমী আৰু এইখন কাহিলীপাৰা লোকবন্ধু নগৰ, মানে মোৰ ঘৰৰ ওচৰৰে পূজা। আৰু এতিয়া আমি গৈ আছোঁ বশিষ্ঠ মন্দিৰ পানী তুলিবলৈ। যোনপিনে যাওঁ সোনপিনে ঢাকিৰ মাত, ইপিনেও সেয়া তাহিৰত সিপিলে বুলি সিফালে মন্দিৰৰ ভিতৰলৈকে নগ'লোঁ দিয়ক। আৰু ইয়াৰে ভিতৰত নগ'লোঁ আৰু কাৰণ এই মানে মাহঁতে গ'ল, মইতো বাহিৰৰ পিনে ভিডিঅ'ই বনাই থাকিলোঁ, সেইটো কাৰণে ভিতৰলৈকে মই যোৱাই নহ'ল। এইকেইটাই একলে ভাবিছে। মন্দিৰৰ পৰা আমাৰ পূজাথলী আহি পালোঁ আৰু এতিয়া আপোনালোকক আমাৰ পূজাথলীৰ ভিতৰ ভাগখন দেখুৱাম। আজি হ'ল মহাষ্টমী আৰু আজিৰ দিনটোতেই আমি সন্ধি পূজাৰ চাকি জ্বলালোঁ। এতিয়া বাজিলে 1:14 আৰু আমি এই ৰাতিখন গৈ আছোঁ পূজা চাবলৈকে। মানে যাওঁ আৰু এনেও ৰাতি ওলালে মানে কি ইমান এটা জাম চাম পোৱা নাযায়। চ' সেইটো কাৰণে আমি মা, মই আৰু ভাইটি আৰু দাদাহঁতে আছে, আমি গোটেইকেইজনী লগ লাগি এতিয়া চাব। শিউলি ফুলের নলুক দেব দেব কাচের চুড়ি, শিউলি ফুলের নলুক দেব দেব কাচের চুড়ি, খোপায় আমি বেঁধে দেব হলুদ সোনা ঝুড়ি। এতিয়া আমি প্ৰথম পূজাখন চাব আহিছোঁ বেলতলা লক্ষী মন্দিৰত।
জিলাপি খাই আছিলোঁ তাতে 40 ছেকেণ্ডে দৌৰিছোঁ গোটেইকেইটাই এয়া আহি পালোঁ লতাশিল আৰু টাইম আছে 2:31 এতিয়া বৰ্তমান আমি আছোঁ শিলপুখুৰীত চাওক ভিতৰত কিমান ধুনীয়াকৈ সজোৱা হৈছে এনেকুৱা লাগিছে যেন একদম ৰিয়েল শিলপুখুৰীৰ পৰা আহি আমি বৰ্তমান সোমাইছোঁ গীতানগৰৰ পূজাথলীত তিনিটা 19 হ'ল এইখনেই আৰু লাষ্ট পূজা আৰু নাচাওঁ বহুত বেছি ভাগৰ লাগিছে ৰাতিপুৱাৰে পৰা এনেকৈ আছোঁ মানে লাষ্ট পূজা চালোঁ আৰু ডাইৰেক্ট ঘৰলৈ যাওঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু পাৰে যদি শ্বেয়াৰ কৰি দিব আৰু আজিলৈ